हेलो बंधुसकले गुड मर्निंग आपलोके केनेके आछे आई होप भाले आछे। तो इतिया আজি काली दुपरिया गोटेइটো पानी माने बरखुण दिले चाওকচোন बाहिरतो चाও केनेके माने बरखुण दिसे और गुवाहाटीतो बरखुण हो आछे मोर हाजबेंडे बोले और मोर टिकेटটো कैंसिल हल যাব পৰা নাই। মই গৈছিলোঁ কিন্তু ষ্টেচনত মই যোৱা পৰা নাই বা আকৌ মই ঘূৰি আহিলোঁ। মই যোৱাটো মানে গাড়ী লৈ গৈছিলোঁ আমি তাতো মই দেখাম আপোনালোকৰ ভিডিঅ' চাব কিমান পানী বলকচোন। আমাৰ মই ছোৱালী ঘৰত আছোঁ এতিয়া, তাৰো মানে ঘৰৰ মানে বাহিৰত আপুনি চাওক কিমান পানী হৈছে। তো দেখাই আছোঁ, মনটো বেয়াও লাগিছে আৰু কেনেকৈ যাম নাজানো। মোৰ আকৌ টিকেট মই কৰিব লাগিব। তো বলক মই দেখাওঁ আৰু আমি এতিয়া টোপনিৰ পৰা উঠিলোঁ আৰু এই চাওকচোন কিমান বৰষুণ দিছে। এই চাওক গোটেই পানী, মই ইয়াতে আছোঁ আৰু গোটেই পানী হৈ আছে। চাওকচোন মই কেনেকৈ যাম, ইয়াৰ পৰা গাড়ী চাড়ী একো যাব পৰা নাই। মানে ইমান বৰষুণ দিছে, গোটেই ৰাতিটো বৰষুণ দিছে। মই এতিয়া তিনিতলাত আছোঁ, তিনিতলাৰ পৰা আপোনাক চাই আছোঁ। মানে কি ক'ব আৰু মানে এনেকৈ পানী চাৰিওফালে খালি পানীয়ে পানী, ইমান পানী চাওক। তো যোৱাটো মোৰ কেঞ্চেল হ'ল, সেইকাৰণে যাব পৰা নাই। আকৌ নাজানো মই কেইটাদিনমান থাকিব লাগিব নেকি ইয়াতে। বলক ঘৰৰ ভিতৰত যাওঁ আৰু মোৰ ইয়াতে গোটেই লেগেজটো ৰখা আছে, দুটা তিনিটা আহিছা। গোটেই লেগেজটো আমাৰ ইয়াতে আছে। মই ইয়াতে খানা লৈছিলোঁ, মিঠাই চিঠাইও আছিল, এইবিলাক চব আমি খালোঁ আৰু কালি। আৰু কি কৰিম এতিয়া, ছোৱালীৰ ঘৰতেই আছোঁ, যাব পৰা নাই। তাতে কামো আছিল কিন্তু কালি গুৱাহাটীতো বোলে বৰষুণ দিছে হাজবেণ্ডে ক'লে। তো হাজবেণ্ডক ক'লোঁ ঠিক আছে আমি চাওঁ কেনেকৈ আহিম। এইটো ৰুমতে আমি থাকোঁ আৰু এইটো ৰুমতে হওঁ। মোৰ যিমান কাপোৰ কানি আছে চব মোৰ পেকিঙে আছে, মই খোলা নাই। তো মই ভাবিছোঁ যিটো ওপৰত আছে সেইটোও পিন্ধো। আপোনালোকে ভাবিছে ছেম শাৰী পিন্ধি আছে, কিন্তু মই বেছি নষ্ট কৰা নাই। আকৌ যদি মই ভিজাই দিওঁ মানে ধুই দিওঁ, তেনেহ'লে আকৌ যদি ট্ৰেইনটো ধুব নোৱাৰোঁ আৰু ভিজা থাকিলে কাপোৰবিলাক গোন্ধা ওলায়। সেইকাৰণে মানে ভাবিছোঁ যে নাই থাকক, যি আছে মই সেইটোৱে পিন্ধোঁ। তো চাওঁ টিকেট আৰু কৰা আছে, কেতিয়া যাম নাজানো আৰু আপোনালোকৰ তাতে কেনেকৈ আছে। কালি ৰাতি বৰষুণ দিছে, আপোনালোকে ক'বচোন কমেণ্টত কেনেকৈ আপোনালোকৰ মানে কেনেকৈ পানীটো কিমান হ'ল গুৱাহাটীত, ইমান মই গম পোৱা নাই। আমাৰ তাতেতো পাহাৰ আছে, সেইকাৰণে পানীটো ওলাই যায়, পানীটো মানে ৰখি নাথাকে। আপোনালোকৰ তাতে কেনেকৈ আছে ক'বচোন। আৰু মোৰ চেনেলটো যদি ভাল লাগে তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো হিট কৰিব, তেনেহ'লে মোৰ যে ন'টিফিকেশ্যনটো আছে সেইটো আপুনি পাই যাব। তো মোৰ ভিডিঅ' কেনেকৈ লাগি আছে, মই প্ৰথম অসমীয়া ব্লগ খুলিলোঁ, যদি ভাল লাগে তো মোক অৱশ্যই জনাব কেনেকৈ লাগিল ভিডিঅ'টো। আৰু যদি আপোনালোকে কিবা কিবি চাব খোজে সেইটো মোক ক'ব পাৰে, মই অৱশ্যই আপোনালোকে দেখাম। তো বোলক এতিয়া মই নাস্তাটো কৰিম, নাস্তা কৰাৰ পিছতে তাৰপিছত চাওঁ কি কৰোঁ। মানে দুটা মিলি ব্ৰেকফাষ্ট বনাই আছে আৰু ৰাতিপুৱা খোৱাটো কি বনাই আছে চাওঁ। মিলি এখানে ব্রেকফাস্ট বানায় আছে তাতে। ইয়াতে ব্ৰেকফাষ্ট আহি গৈছে, আলুৰ চব্জি আছে আৰু পৰঠা আছে। এইটো মই খাম এতিয়া। তুই খাবি না? এটা কি ময়দা? ময়দা আটা মেশানো। তাই?
এটা কি বলে সবজিটাকে আলু ফোড়ন? আলু পোড়া কখন উঠেছো এখন? তো এতিয়া চাহটো খাওঁ আৰু গাখীৰ চাহ। চলে যাচ্ছিলাম গুড মর্নিং আমাদের চলে এসছে রুটি আমি কি করি ওই আলু তরকারি দিয়ে দিই আর রুটি ছিঁড়ে দিয়ে নিজে খায় খেতে পারে। হ্যাঁ কিন্তু এখন এই যে সকলে আজি মোৰ ব্ৰেকফাষ্ট কমপ্লিট হ'ল আৰু ব্লগটো বেছি লং নকৰি এতিয়া মই চাহ খাই আছোঁ। তো ব্লগটো চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোক আৰু মৰম দিব, ভাল ভাল কমেণ্টছ কৰিব আৰু যদি বন্ধুসকলে চাব পায় তো শ্বেয়াৰ কৰিব। তো ঠিক আছে, আজি ব্লগটো মই এতিয়া ৰাখি আছোঁ আৰু এতিয়া মই চাহটো এনজয় কৰোঁ আৰু আপোনালোকে ভাল থাকিব। তো আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিলোঁ, আকৌ নেক্সট ব্লগ লৈ আহি যাম। তো থেংক ইউ ছ' মাছ গুড চাবলৈ। মর্নিং ভেরি ভেরি গুড মর্নিং এটা হাগি করে দাও